আৰু মই ইতিমধ্যে ব্ৰেকিং নিউজ ন্যায়িক জিম্মালৈ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা আজি আৰক্ষী জিম্মা শেষ হোৱাৰ পিছত যেহেতু 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় আটাইকে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি যেটো অধিবক্তাৰ ভাষ্য শুনালো আৰু এটা ব্ৰেকিং নিউজ আহি পৰিছে ন্যায়িক জিম্মালৈ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা আৰু বেল নেপালেতো তেওঁলোকে ন্যায়িক জিম্মাতে থাকিব লাগিব যেহেতু এটা গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে লগনে জিম্মাটো ন্যায়িক জিম্মালৈ তেওঁলোকক পঠিয়াইছে পুলিচ জিম্মা শেষ হৈছে আৰু যেহেতু এইটো এটা খুব গুৰুতৰ অভিযোগ আছে তেওঁলোকৰ ওপৰত হত্যাৰ অভিযোগ গতিকে তেওঁলোকে বেল পুনৰ জামিন নোপোৱা পৰ্যন্ত ন্যায়িক জিম্মাত তেওঁলোক থাকিব লাগিব আৰু যদি ইন বিটুইন পিৰিয়ডত যদি তেওঁলোকে জামিন আবেদন কৰে আৰু জামিন আবেদন যদি উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে তেতিয়াহ'লে তেওঁলোকে জেলৰ পৰা ওলাব পাৰিব হয় তেওঁলোকে কোনো ধৰণৰ এতিয়া বেল পিটিশ্যন ফাইল কৰা নাই আৰু মই নিজেও এজন ইনফৰমেণ্ট হিচাপে মই এখন এফআইআৰ দিছিলোঁ গতিকে মই আজি অবজেকশ্যন বেল অবজেকশ্যন এটা প্ৰিপেয়াৰ কৰি আনিছিলোঁ আৰু যদি তেওঁলোকে আজি বেল পিটিশ্যন ফাইল কৰিলেহেঁতেন গতিকে মই মহামান্য আদালতত অবজেকশ্যন পিটিশ্যন ফাইল কৰিলোহেঁতেন হয় নেক্সট আচলতে শুনানি বুলি নহয় যিহেতু তেওঁলোকে বেল পিটিশ্যন ফাইল কৰা নাই আৰু ডিউৰিং দ্য কোৰ্চ অফ জুডিচিয়েল কাষ্টডি গতিকে মেজিষ্ট্ৰেটে এটা এনকুৱাৰী কৰি থাকিব তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল'ব যিটো বিধিসন্মতভাৱে সংবিধানে দিছে সেই অধিকাৰখিনি একিউজ হিচাপেও তেওঁলোকৰ আছে সেইখিনি অধিকাৰহে তেওঁলোকে পাব হয় হয় যেহেতু থ্ৰেটনিং আছে চাওক এতিয়া আইনৰ ছাত্ৰ হিচাপে আইনৰ গণ্ডিত থাকিয়ে মই কথা ক'ব লাগিব কিন্তু তেওঁলোকক যেতিয়া মই প্ৰথম দেখিছিলোঁ তেওঁলোকক তেতিয়াহ'লে কিন্তু মই এবাৰৰ কাৰণে পাহৰি গৈছিলোঁ মোৰ গাৰ তেজ গৰম হৈ উঠিছিলে কিন্তু মইতো আৰু সেইটো কৰিব নোৱাৰোঁ গতিকে মই তেতিয়া আকৌ নিজকে নিজেই বুকুত হাত থৈ কৈছোঁ যে মই জুবিন গাৰ্গৰ অনুগামী নহয় মই অধিবক্তা গতিকে সংবিধানৰ মতে মই চলিব লাগিব হয় আৰু এই সংক্ৰান্তত মহামান্য মুখ্য ন্যায়াধীশেও মোক বিশেষ এটা বিষয়ৰ কাৰণে মই কথা পাতিছিলোঁ তেখেতে কৈছে যে আমি সংবিধান অনুগামী আমি সংবিধান মতে চলিব লাগিব আবেগখিনি আমি কোৰ্টৰ মজিয়াত ৰাখিলে নহ'ব হয় ইডি গোচৰ ইতিমধ্যে ইডি গোচৰটো তেওঁলোকে ইয়াতে পুলিচ জিম্মা বিচৰা নাই কাষ্টডি বিচৰা নাই হয় ইডি গোচৰ সেইখিনি আৰু এগৰাকী আছিলে অধিবক্তাৰ ভাষ্য যেহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু চেণ্ট্ৰেল জেলত ৰখাৰ আচলতে সম্ভাৱনা আছে বুলি চেণ্ট্ৰেল জেলত ৰখাৰ সম্ভাৱনা আছে বুলি এগৰাকী অধিবক্তা ইতিমধ্যে প্ৰকাশ কৰিছে 5 অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কোনেও জামিন আবেদন কৰা নাছিলে এই 5 অভিযুক্তৰ কোনো অধিবক্তা নাছিলে কোনেও জামিন আবেদন কৰা নাছিলে বুলি এগৰাকী অধিবক্তা ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সেই 5 অভিযুক্তক আৰু অধিবক্তা মিণ্টু শইকীয়া ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে আৰু চেণ্ট্ৰেল জেলত ৰখাৰ সম্ভাৱনা আছে চেণ্ট্ৰেল জেলত ৰখাৰ সম্ভাৱনা আছে এই 5 অভিযুক্তক তদুপৰি তেখেতে উল্লেখ কৰিছে যে অধিবক্তা নাছিলে কোনো ধৰণৰ অধিবক্তা নাছিলে সেই 5 অভিযুক্তৰ তাৰ উপৰিও সমান্তৰালকৈ কোনেও জামিন আবেদন কৰা নাছিলে সেই 5 অভিযুক্ত আৰু শেহতীয়াকৈ যি আপডেট 14 দিনৰ আসলে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু চেণ্ট্ৰেল জেলত ৰখাৰ সম্ভাৱনা আছে 5 অভিযুক্ত পোনপটীয়া দৃশ্যাংশ দেখুৱাইছো সিজিএম আদালতৰ পৰা ওলাই অনাৰ আমি সেই দৃশ্যাংশ দেখুৱাইছো কোৰ্টৰ পৰা উলিয়াই লৈ অনা হৈছে শ্যাম কানু মহন্ত সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা আটাইকে লৈ অহা হৈছে বিশেষ বুলেট প্ৰুফ বাহনৰ জৰিয়তে লৈ যোৱা হ'ব পুনৰবাৰ বিশাল আৰক্ষী বাহিনী আমি দেখুৱাই আছোঁ পোনপটীয়া দৃশ্য এয়া সিজিএম কোৰ্টৰ সন্মুখৰ পৰা এনেধৰণে লৈ অনা হৈছে আটাইকেইজনকে বিশাল আৰক্ষীৰ কনভয় আৰু হাতত হেণ্ডকাফ লগাই পুনৰ লৈ অনা হৈছে আমি দেখুৱাই আছোঁ এয়া সিজিএম কোৰ্টৰ সন্মুখৰ দৃশ্য বিশাল কনভয় সিজিএম কোৰ্টৰ সন্মুখৰ পৰা
পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ এই মুহূৰ্তত লৈ অনা হৈছে আটাইকেইজনক বিশেষ বুলেট প্ৰুফ যিখন বাহন আছে সেই বাহনৰ জৰিয়তে লৈ অনা হৈছে কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ অনা হৈছে এই ধৰণে আমি দেখুৱাই আছোঁ দেখুৱাই আছোঁ CGM কোৰ্টৰ সন্মুখৰ পৰা বিশাল আৰক্ষী বাহিনী আৰু বুলেট প্ৰুফ বাহনৰ জৰিয়তে এই ধৰণে লৈ অনা হৈছে যিহেতু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ আটাইকে লৈ যোৱা হৈছে বিশাল কনভয়ৰ মাজেৰে আমি দেখুৱাই আছোঁ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এনেধৰণে বিশাল কনভয়ৰ মাজেৰে CGM কোৰ্টৰ সন্মুখৰ পৰা এইখন বাহনত এনেধৰণে লৈ অনা হৈছে ইয়াতে আছে 5জন অভিযুক্ত আছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আটাইকে লৈ যোৱা হৈছে আমি দেখুৱাই আছোঁ এইসকল অভিযুক্ত এনেধৰণে লৈ যোৱা হৈছে দেখুৱাই আছোঁ আটাইকেইজনকে লৈ যোৱা হৈছে লৈ যোৱা হৈছে আৰু লৈ যোৱা হৈছে বিশাল কনভয়ৰ মাজে আমি দেখুৱাই আছোঁ CGM কোৰ্টৰ পৰা ইতিমধ্যে লৈ যোৱা হৈছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু বিশাল আৰক্ষী বাহিনীয়ে কনভয় প্ৰদান কৰি লৈ যোৱা হৈছে আমি দেখুৱাই আছোঁ CGM কোৰ্টৰ সন্মুখৰ পৰা আটাইকে এই ধৰণে লৈ যোৱা হৈছে ইতিমধ্যে পল্টন বজাৰৰ দিশে ফাঁচী বজাৰৰ দিশে তেওঁলোক ৰাওনা হৈছে ফাঁচী বজাৰৰ দিশে যি CGM কোৰ্ট আছে CGM কোৰ্টৰ পৰা ফাঁচী বজাৰৰ দিশেৰে লৈ যোৱা হৈছে এই কনভয় আচলতে কলৈকে লৈ যোৱা হ'ব সেয়া আমি এই মুহূৰ্তত জানিব পৰা হোৱা নাই আৰু কিছু সময় পিছতে জানিব পাৰিম আচলতে কলৈকে লৈ গৈছে বিশাল কনভয়ৰ মাজেৰে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা